Hello everyone, মই হেমি গগৈ আপোনালোকক মোৰ ডেইলি ব্লগ উইথ হেমি অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ইফালে ঔটেঙা লৈ লৈছোঁ আৰু ইফালে আলু আৰু ইফালে মই ঢেকীয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰ লগত দিবলৈ পিঁয়াজ, ৰচুন আদা আৰু ইফালে জলকীয়া আৰু ইফালে মাছ, ঢেকীয়া, ঔটেঙা, আলু, মাছ এনেদৰে আজি বনাম। আৰু ইফালে এতিয়া মই ঔটেঙাখিনি কুকাৰত দি সিজাই ল'ম ভালদৰে। ইফালে আলুখিনিও দি দিম। ইফালে আলু ঔটেঙা বইল কৰি ল'ম আৰু ইফালে আলু আৰু ঔটেঙাখিনি পানী অলপ দিছোঁ, সেইখিনি এতিয়া বইল কৰি ল'ম। আৰু ইয়াতে মই অলপ ধনিয়া গুড়ি দি দিছোঁ। আৰু এইখিনি অলপ ভালদৰে ৰং অহাৰ পাছত মই ইয়াতে ঢেকীয়া দি দিছোঁ, সৰু সৰুকৈ কুটি লৈছোঁ। আৰু এতিয়া এইখিনি ভালকৈ লৰাই ল'ম। আৰু এইপিনে এইফালে মই প্লেট এখনত কাঢ়ি ল'লোঁ আৰু এতিয়া এইখিনি দি দিম ঢেকীয়াৰ লগত। আৰু এইফালে ঢেকীয়াখিনি ভালদৰে সিজিলে আৰু ইয়াতে মই এতিয়া ঔটেঙা আৰু আলুখিনি দি দিম। আলুখিনি দিয়াৰ পাছত ঔটেঙা আৰু আলুখিনি দিয়াৰ পিছত অলপ সময় ভাজি থাকিম। এতিয়া এইখিনি লৰাই লওঁ আৰু এইখিনি মই ভালদৰে লৰাই ল'লোঁ আৰু এতিয়া এইখিনি ঢাকন মাৰি থৈ দিম অলপ সময়ৰ কাৰণে। আৰু এতিয়া ঔটেঙা পানীখিনি ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই দি দিম ফ্ৰাই কৰি থোৱা সৰু মাছখিনি।
আৰু এইফালে মাছখিনি দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ উতল আহিছে আৰু ইয়াতে মই অলপ জলকীয়া গুড়ি দি দিছোঁ। এইখিনি অলপ ভালকৈ উতলি লওক আৰু উতলাৰ পাছত গেছটো অফ কৰি দিম। আৰু এইফালে মোৰ হৈ গ'ল ঔটেঙাৰ লগত ঢেকীয়া আৰু মাছৰ আঞ্জা। খাবলৈ বহুত টেষ্টি, আপোনালোকেও এবাৰ বনাই খাই চাব। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে ঔটেঙা, ভাত, মাছ আৰু ঢেকীয়া ভাজি এনেদৰে লৈ লৈছোঁ। এতিয়া খাই লওঁ ভাতকেইটা।